সৰ্বপ্ৰথমে মই আমাৰ UPPL দলক আৰু UPPL দলৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলক বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। তেখেতে যে মোক ওপৰত এটা ভৰসা আৰু আশা, এই দলৰ মোৰ ওপৰত যিটো আশা আৰু ভৰসা মই নিশ্চয় এইটো ভাঙিবলৈ নিদিম আৰু নিশ্চিতভাৱে যিখিনি এটা সুযোগ পাইছোঁ ৰাইজক সেৱা আগবঢ়াবলৈ, মোক দলে অলৰেডি সেই সুযোগটো দি থৈছিল। মোক নমিনেটেড MCLA বনাই EM বনাই এতিয়া এইবাৰ নিৰ্বাচিত হৈ আমাৰ দলে মোক চাব বিচাৰিছে। নিশ্চিতভাৱে সেইখন সম্পূৰ্ণ হ'ব বা পূৰণ হ'ব, কাৰণ যি ধৰণে আমাৰ UPPL দলে ইয়াত চৰকাৰ চলাইছে, প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে চৰকাৰ চলাইছে, সকলো ৰাইজ ইয়াত সুখী হৈ আছে, ভাল পাই আছে, সকলো জাতি জনগোষ্ঠী ভাল পাইছে আৰু সেইকাৰণে অকল শ্ৰীৰামপুৰ সমষ্টি বুলি নহয়, গোটেই BTRত আমাৰ UPPL দলৰ পৰা প্ৰাৰ্থীসকল জিকি আহিব। চৰকাৰ আকৌ গঠন কৰিম আৰু চৰকাৰটো আমি ক্ষমতাৰ কাৰণে নহয়, ৰাইজক সেৱা আগবঢ়াবলৈ আমি গঠন কৰিম আৰু নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদ আছে, সেইটো আমি গম পাই গৈছোঁ। আৰু অহা দিনত ৰাইজৰ যিটো আশা আকাংক্ষা আৰু বাকী আছে সম্পূৰ্ণ কৰিবলৈ নিশ্চিতভাৱে তেখেতসকলৰ লগত আলাপ আলোচনা কৰি এই 5 বছৰত যিটো আমি এটা অভিজ্ঞতা পাইছোঁ, সেই অভিজ্ঞতাৰ জৰিয়তে এইটোৱে গম পালোঁ যে আমি সকলো সমাধান ৰাইজৰ লগত মিলি কৰিব লাগিব। তেখেতসকলৰ পৰা সমস্যাখিনি জানি আমি সেই হিচাপত তেখেতসকলক আমি সহায় কৰিম, আঁচনি ধৰিম, পলিচি বনাম আৰু সেই মৰ্মে আমাৰ ৰাইজৰ যিবিলাক মানে তেখেতসকলৰ অভাৱ অভিযোগ বা সমস্যাখিনি আমি দূৰ কৰিবলৈ প্ৰয়াস কৰিম। এই ক্ষেত্ৰত ৰাইজৰ পৰা কিমান সহায় পাব বুলি আপুনি আশাবাদী? আমি অলৰেডি সহায় পাই গৈছোঁ। অলৰেডি আমি আমাৰ নিজৰ সমষ্টিত জিকি আছোঁ। সেইকাৰণে আমাৰ মানে ইয়াত 2-3বাৰ মান অলৰেডি ছাৰ্ভে হৈ গ'ল। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথা আছিল যে আমি টিকেট ডিক্লেয়াৰ কৰালৈকে, আমি টিকেট ডিক্লেয়াৰ কৰাৰ পিছত ইলেকশ্যন খেলালৈকে, ইলেকশ্যন খেলাৰ পিছত ৰিজাল্ট ডিক্লেয়াৰলৈকে আমি ৰৈ নাথাকোঁ, তাৰ আগতেই আমি সমষ্টিত জিকিব লাগিব। আমাক এটা ডেডলাইন বান্ধি দিছিল আমাৰ ফেব্ৰুৱাৰী মাহত আৰু মাৰ্চ মাহত। সেই ফেব্ৰুৱাৰী মাৰ্চ মাহতেই আমাৰ সমষ্টিত আমি জিকি গৈছোঁ। সেইকাৰণে আমাৰ সঁহাৰি অলৰেডি আছে আৰু নিশ্চিতভাৱে আমি সকলো সমষ্টিত জিকিম। ধন্যবাদ।